আনে এইবিলাক বস্তুবিলাক কি বুলি ক'লে ফেঞ্চি বজাৰৰ পৰা কিমানকৈ লয় এইবিলাক মানে এনেকুৱা এইবিলাক কিমানটা থাকে ক'ত ঘৰ আপোনাৰ ঘৰ ক'ত আপোনাৰ গুৱাহাটীতে কেইবছৰমান হ'ল ইয়াত বিজনেছ কৰা কেইবছৰমান হ'ল 20-25 বছৰ ঘৰত আৰু কোন কোন আছে ঘৰত কোন কোন আছে ক'ত আছে সেইটো হয় নেকি আপোনাৰ হাজবেণ্ড দিনত কিমানমান বিক্ৰী যায় এনেকৈ এতিয়া বয় কিমানমান বিক্ৰী যায় এতিয়া বিক্ৰী নাই এতিয়া গৰম পৰিছে না এতিয়া মধ্যে 30টা 40 সেইদে পৰিয়াল চলি যায় কাম কৰোঁ বেলেগৰ ঘৰত কাম কৰে বা দিনত কাম কৰে মানে মালিচ কাম কৰোঁ দিনত থাকোঁ দিনটো থাকোঁ গধূলি আহি কিনে কাম কৰা মানুহ মানে আপুনি 10 টকা না আপুনি হেৰি কৰক 10টা দিয়ক 10টাই ল'ব আপুনি 100 টকা নহ'লে 100 টকাটো মোৰ ল'বই লাগিব আজি তাৰ কাৰণে 10টা দি দিম আপুনি 10টা ল'ব Hey guys, thank you for watching this video till now. Moi Partha, মই পৰাজ্ঞান, মই জিন্তু, মই চিৰঞ্জীৱ, মই দীপাংকৰ। এই ভিডিঅ' ক্লিপটোৰ জৰিয়তে আমি এটা মানসিকতাৰ প্ৰতিচ্ছবি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ গতিকে ইয়াত আপোনালোকৰ সহায়ৰ প্ৰয়োজন সো প্লিজ লাইক আৱাৰ চেনেল সাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ থেংক ইউ